হেল্ল' ফ্ৰেণ্ডছ, আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বিবাহপাশত আবদ্ধ হ'ল অসমৰ জনপ্ৰিয় অভিনেত্ৰী আলিস্মিতা। হয় বন্ধু বান্ধৱীসকল, আপোনালোকে ঠিকেই শুনিছে। অভিনেত্ৰী আলিস্মিতা গোস্বামী বিবাহপাশত আবদ্ধ হয় আৰু এয়া আপোনালোকে স্ক্ৰীণত দেখিবলৈ পাইছে তেখেতৰ বিবাহৰ কিছু সুন্দৰ মুহূৰ্ত। খুব বেছি ধুনীয়া লাগিছে কইনাৰ সাজত, নহয় জানো তেখেতক? আমি আমাৰ চেনেলৰ ফালৰ পৰা তেখেতলৈ যুগ্ম জীৱনৰ শুভকামনা জ্ঞাপন কৰিলোঁ। আশা কৰোঁ ভালে কুশলে দিনবিলাক পাৰ হওক, মনে বিচৰা ধৰণে দুয়োগৰাকী সুখী হওক। পিছে তেখেতৰ স্বামীৰ নাম কি আপোনালোকৰ জানিবলৈ মন গৈছে নেকি? নিশ্চয় জানিবলৈ মন গৈছে, নহয় জানো? তেখেতৰ স্বামীৰ নাম হৈছে ৰাহুল হাজৰিকা। বন্ধু বান্ধৱীসকল, আজি যদি প্ৰথমবাৰৰ কাৰণে মোৰ চেনেলটোলৈ আহিছে, প্লিজ ছাবস্ক্ৰাইব কৰিব, কাষত থকা বেলটো প্ৰেছ কৰি অল কৰি দিব। আগলৈ খুব ধুনীয়া ধুনীয়া ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিম। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে। পুনৰ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে।